নমস্কাৰ বন্ধুসকল, মই কৰবী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ চিলি পনীৰ ৰেচিপি। চিলি পনীৰ বনাবলৈ তেনেই সহজ। চিলি পনীৰ বুলি ক'লে আমি সাধাৰণতে জানো আমাক কৰ্ণফ্লাৱাৰ, কেপচিকাম আৰু সয়া চচ লাগিবই। কিন্তু মই আজি আপোনালোকক কেপচিকাম, সয়া চচ আৰু কৰ্ণফ্লাৱাৰ নোহোৱাকৈ ৰেষ্টুৰেণ্ট ষ্টাইল চিলি পনীৰ বনাই দেখুৱাম। তো দেৰি নকৰি বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এইখিনিতে এটা কথা কওঁ, যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এয়া মই পনীৰখিনি অকণমান মেৰিনেট কৰি ল'ম। তাৰ বাবে মই অকণমান নিমখ দি লৈছোঁ। এতিয়া মই অকণমান ৰেড চিলি আৰু অকণমান ময়দা দি এইখিনি মেৰিনেট কৰি ল'ম। আৰু মই আনফালে কাটি লৈছোঁ পিঁয়াজখিনি মই স্কুৱেৰৰ আকাৰত কাটিছোঁ আৰু দুটা জলকীয়া আৰু কেইফুটামান নহৰু সৰু সৰুকৈ কাটি লৈছোঁ। এয়া চাওক, নহৰুখিনি এনেদৰে কাটিছোঁ। এতিয়া মই পনীৰখিনি মেৰিনেট কৰোঁ। এইখিনি মেৰিনেট কৰি মই এইখিনি অকণমান ভাজি ল'ম। বৰ বেছি টাইম ভাজিব নালাগে, অকণমান ৰঙচুৱা হোৱালৈকে এইখিনি ভাজি ল'লে হৈ যাব। এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। তাৰপিছত মই এতিয়া এইখিনি ভাজি ল'ম। তো বলক আমি এইখিনি ভাজোঁগৈ। এয়া মই কেৰাহী বহাই তাত তেল দিছোঁ। জুইৰ ফ্লেমটো কমাই ৰাখিছোঁ। এয়া মই পনীৰখিনি দি লৈছোঁ। এতিয়া এইখিনি ভাজি ল'ম। বেছি টাইম ভাজিব নালাগে, অকণমান ৰঙচুৱা হোৱালৈকে এইখিনি ভাজিলে হৈ যাব। গোটেইখিনি পনীৰ মই একেলগতে ভাজি ল'ম। পনীৰ মোৰ বেছি নাই, অকণমানেই আছে, সেইকাৰণে একেবাৰতে ভাজি ল'ম। আৰু মই আনফালে সৰু চামুচেৰে আধা চামুচৰ ময়দাৰ এটি পেষ্ট বনাই ল'ম। অকণমান পানী মিক্স কৰি ময়দাখিনি এটা পেষ্ট বনাই ল'ম। এয়া চাওক, পনীৰখিনি ভজা প্ৰায় হৈছেই। এইখিনি অকণমান কালাৰ অহাৰ পিছত এইখিনি মই নমাই দিম। এয়া চাওক, পনীৰখিনি প্ৰায় হৈছেই। বৰ বেছি টাইম নালাগে ভাজিবলৈ, অকণমান টাইম। এইখিনি নমাই দি মই একেটা কেৰাহীতে পিঁয়াজখিনিও অকণমান ভাজি ল'ম। পিঁয়াজখিনিও মই বৰ বেছি টাইম নাভাজোঁ, অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এতিয়া মই ইয়াতে পিঁয়াজখিনি দি ল'ম। সেইখিনিও অকণমান টাইম ভাজি ল'ম। ইয়াৰে কেঁচা কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'লে হ'ল। পিঁয়াজখিনি ভাজি লৈ এইখিনিও মই থৈ দিম। এয়া চাওক, পিঁয়াজখিনি মই দি ল'লোঁ। এতিয়া এইখিনি অকণমান টাইম ভাজি ল'ম। বৰ বেছি টাইম নালাগে, অকণমান টাইম ভাজিলে হৈ যাব। এতিয়ালৈকে মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ প্লিজ নাপাহৰিব। আৰু মই আনফালে অকণমান ময়দাৰ মিশ্ৰণ বনাই ল'ম। এয়া চাওক, মই আধা চামুচ ময়দা দিছোঁ। মোৰ পনীৰ তেনেই অকণমান, সেইকাৰণে ময়দাও কমকৈ লৈছোঁ। আপোনালোকৰ যদি পনীৰ বেছিকৈ থাকে অকণমান ময়দাৰ পৰিমাণটো বঢ়াই দিব। এয়া চাওক, মই ইয়াতে অকণমান পানী দিম, দি পেলাই এইটো এটা মিশ্ৰণ বনাই ল'ম। আৰু মই অকণমান পিঁয়াজ সৰু সৰুকৈ কাটি লৈছিলোঁ, সেইটো দেখাবলৈ পাহৰি থাকিলোঁ। এতিয়া মই সেইখিনি পিঁয়াজ ভাজি ল'ম অকণমান টাইম। এইখিনি অকণমান ভাজি লৈ মই ইয়াতে নহৰুখিনিও ভাজি ল'ম। নহৰুৰ কেঁচা কেঁচা গোন্ধটো যোৱালৈকে মই ভাজি ল'ম। এতিয়া মই ইয়াতে নহৰুখিনি দি দিম। বনাবলৈ তেনেই সহজ, কিন্তু সঁচাকৈ খাবলৈ খুবেই টেষ্টি হয়। ঘৰত বনোৱা বুলি ধৰিবই নোৱাৰি, একদম ৰেষ্টুৰেণ্ট ষ্টাইল হয়। খুব টেষ্টি হৈছিল খাবলৈ। আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। এয়া চাওক, ময়দাৰ মিশ্ৰণটো মই এনেকৈ বনাই লৈছোঁ, খুব পাতলীয়াকৈ। অকণমান ময়দাৰ বনাইছোঁ যেতিয়া খুব পাতলীয়াই হ'ব। এয়া মই ইয়াতে জলকীয়া দুটা দি ল'লোঁ। এইখিনি অকণমান ভাজি লৈ ইয়াত অকণমান হালধি, অকণমান ৰেড চিলি আৰু অকণমান জিৰা গুড়ি দি ল'ম। ইয়াত হালধিখিনি দিলোঁ, অকণমান জিৰা গুড়ি দিম এতিয়া। তেনেই অকণমান
পনীৰ অকণমান যেতিয়া মছলা অকণমানে লাগিব আৰু বৰ বেছি মছলা নালাগে, খুব কম মছলাৰে হৈ যায়। এয়া অকণমান ৰেড চিলি দিলোঁ, এইটো কাশ্মীৰী ৰেড চিলি হয়, এইটো কালাৰৰ কাৰণে দিছোঁ। এয়া অকণমান জিৰা গুড়ি আৰু অকণমান গৰম মছলা দি এইখিনি অকণমান টাইম ভাজি ল'ম। আপোনালোকে বাৰু মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় মোক নিশ্চয় জনাবলৈ নাপাহৰিব দেই। আপোনালোকৰ মোৰ কিবা ভুল হ'লেও মোক কমেণ্ট কৰি নিশ্চয় জনাব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব। এয়া মই এইখিনি অকণমান ভাজি ল'লোঁ। এতিয়া ইয়াতে মই টমেটো কেটচাপ দিম এচামুচ, বৰ বেছি নিদিওঁ, এচামুচে দিম টমেটো কেটচাপ। এইখিনি অকণমান ভাজি ল'ম, তাৰে পিছত ময়দাৰ মিশ্ৰণখিনি ইয়াত ঢালি দিম। এয়া চাওক এইখিনি অকণমান ভাজি ল'লোঁ। এতিয়া ময়দাৰ মিশ্ৰণখিনি দিম আৰু লগতে অকণমান পানী দিম আৰু অকণমান পানী দিম। আপোনালোকে যদি অকণমান গ্ৰেভি কৰি ৰাখিব খোজে অকণমান পানীৰ পৰিমাণটো বেছিকৈ দিব। মই গ্ৰেভি কৰি নাৰাখোঁ, সেইকাৰণে পানী তেনে অকণমান দিছোঁ। এতিয়া পনীৰখিনি ঢালি দিলোঁ। এতিয়া পিঁয়াজখিনিও ইয়াতে ঢালি দিম। এতিয়া সোৱাদ অনুযায়ী ইয়াতে অকণমান নিমখ দি ল'ম আৰু অকণমান জালুকৰ গুড়ি দিম। জালুকৰ গুড়ি দিলে খুব ধুনীয়া এটি গোন্ধ আহে। আপোনালোকে নিমখখিনি সোৱাদ অনুযায়ী দি ল'ব। এতিয়া পানীখিনি একেবাৰে নাইকিয়া হ'বলৈ দিম, শুকাই যাবলৈ দিম গোটেইখিনি পানীয়ে। চাওক উতলিছে, ইয়াতে এতিয়া মই অকণমান জালুকৰ গুড়ি দি ল'লোঁ। খাবলৈ সঁচাকৈ খুব টেষ্টি হৈছিলে। মোৰ ভিডিঅ' কেনেকুৱা পায় নিশ্চয় মোক জনাব দেই। এয়া চাওক আমাৰ চিলি পনীৰ ৰেডি হৈ গ'ল। এতিয়া মই এখন প্লেটত ছাৰ্ভ কৰি দেখুৱাম। চাওক কালাৰটো কিমান ধুনীয়া হৈছে, সঁচাকৈ খাবলৈ খুবেই টেষ্টি হয়। এয়া চাওক আমাৰ চিলি পনীৰ ৰেডি হৈ গ'ল। আপোনালোকেও নিশ্চয় ট্ৰাই কৰিব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ। মোৰ চেনেলটো প্লিজ 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 ছাবস্ক্ৰাইব কৰিব। ঠিক আছে তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।